তিনিটা ৰঙৰ দহি বাটিবলৈ এইখিনি সূতাখিনি এনেকৈ একোচা কৰি ল'ব লাগিব। যিমানটো আপোনালোকে শকত দিয়ে সিমানটো কৰি ল'ব আৰু এনেদৰে গাঁঠি দি ল'ব। সূতাডাল প্ৰথমতে ডোলা ৰছীয়ে এনেকৈ টানি গাঁঠি দি ল'ব। তাৰপিছতে ইয়াতে প্ৰতিখনৰ ওপৰৰ ফালেদি সোমোৱাব। ওপৰৰ ফালেদি সোমোৱাই এনেদৰে তলেদি টানি দিব আৰু এনেদৰে ধৰি থাকিব আৰু এইটো সূতাটো একদম গুৰিলৈকে টানি এই পাকৰ পৰা এনেদৰে বেজিটো ভৰাই এই তলেদি এইফালেদি উলিয়াই এই সূতা দুডালৰ মাজেদি লৈ আনিব। তেতিয়া গাঁঠি খাই যাব আৰু এইটো এনেকৈ অনা হৈ গ'ল আৰু ইয়াত গাঁঠি খাই গ'ল দেখিলেনে? আৰু আপোনালোকে দুটা দিব পাৰে, এটা দিলেও হয়, এনেকৈ দুটাও দিব পাৰে। তাৰপিছতে এতিয়া এই পেকেট দি আনি সূতাখিনিত গাঁঠি দিম। এই পেকেট দি আনি এনেদৰে সূতা দুডালৰ মাজেদি ভৰাই এনেদৰে উলিয়াই দিব লাগিব আৰু এইটো গাঁঠি খাই গ'ল। আপোনালোকে যদি এইটো ভিডিঅ'ত ইমান বুজি নাই পোৱা, মোৰ আৰু এটা ভিডিঅ' বনোৱা আছিলে দহি বটা, আৰু সেইটো আপোনালোকে চাই ল'ব পাৰিব, তেতিয়াও আপোনালোকৰ সুবিধা হ'ব। আৰু এইটো এনেদৰে গাঁঠিটো খোল খাই গৈছে, গাঁঠিটো এনেকৈ দি ল'ব লাগিব। এইটো হৈ গ'ল আৰু তিনিটা গাঁঠি ইয়াত দিব লাগিব। ইয়াত যেনেকৈ গাঁঠিটো মই বেজি পাকটো ঘূৰাইছিলোঁ, ইয়াতো এনেকৈ ঘূৰাব লাগিব। আৰু তিনিটা গাঁঠি দিয়াৰ পিছত বেজিটো এনেদৰে মাজেদি লৈ আনিব লাগিব। তেতিয়া গাঁঠিটো খোল খাই নাযায় আৰু সূতাডাল মাজেদি সোমোৱাই এনেদৰে উলিয়াই লৈ আনিব লাগিব। এইটো সূতা কম আছে আৰু এতিয়া ইয়াৰ সূতা জইন দিব লাগিব, বেলেগ ভৰাব লাগিব। যিহেতু তিনিটা দিছোঁ সেইটো কাৰণে এইটো সূতাটো পিছত ভৰাম। এতিয়া ইয়াৰ পিছত এইটো ব্লুটো হ'ব আৰু এইটো এনেদৰে মই ইয়াত গাঁঠি দি ইয়াত তলত এটা গাঁঠি দি লৈছোঁ, মানে থৈ দিওঁ গাঁঠি দি। তেতিয়া এইটো গাঁঠি ইয়াত কাটি দিম। এনেদৰে কাটি দিলে গাঁঠিটো খোল খাই নাযায়, মানে এইটো গাঁঠি দিয়া আছে যে এইটো এনেকুৱা। আৰু এতিয়া এইটো গাঁঠি দিম। এতিয়া এইটো নেকাটো, এতিয়া এনেকেই থাকিব। এতিয়া এইটো ইয়াত ভৰাম, এনেকৈ ওপৰৰ ফালেদি ভৰাই টানি দিম। এইটো গুৰিলৈকে টানিলোঁ। তাৰপিছত এই পেকেটি ভৰাই এই মাজেদি সূতা দুডালৰ মাজেদি এনেকৈ লৈ আনিম। সেইটো দিয়া হৈ গ'ল আৰু এটা দি দিছোঁ। এটা দিলেও হয়, দুটা দি দিওঁ, মই মন গ'লে দুটা দিওঁ আৰু বেছি জলদি কৰিলে এটাই দি দিওঁ। আৰু এতিয়া এই পেকেটি এনেকৈ বেজিটো লৈ এই দুডাল সূতাৰ মাজেদি এনেকৈ বেজিটো লৈ আনিম, তেতিয়া গাঁঠি খাই যাব। আপোনালোকে ধৰিব পাৰিছে নাই গাঁঠিটো কেনেকৈ দিছোঁ কমেণ্ট কৰি জনাব দেই। নোৱাৰিলে মানে কেতিয়াবা আকৌ দেখাম এনেকৈ দহি বাটিলে। সূতা দুডালৰ মাজেদি লৈ আনিব পাৰিব। গাঁঠিটো কেনেকৈ দিছোঁ বুজি নাপালে মানে আগৰ ভিডিঅ'টো চাই ল'ব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰিব। আৰু এইটো হৈ গ'ল। এতিয়া মাজেদি ভৰাই এফালেদি উলিয়াই আনিছোঁ। এতিয়া চাব দেই মই গাঁঠিটো কেনেকৈ দিওঁ। সূতাটো এতিয়া এডাল বেজি সূতাডাল হয়নে, আৰু এইখিনি দহি বাতিবলৈ লোৱা সূতাখিনি আৰু বেজি সূতাডাল ইয়াত এনেকৈ দিছোঁ। তাৰপিছত এই পাকৰ পৰা বেজিটো এনেকৈ ভৰাই এই ফাকেদি উলিয়াই সূতা দুডালৰ মাজেদি এনেকৈ ভৰাই দিম। তেতিয়া গাঁঠিটো হৈ যাব ইয়াত। সেইটো গাঁঠি হৈ গ'ল আৰু এটা দি দিম, তেতিয়া গাঁঠিটো খোল খাই নাযায়। এইটো হ'লনে? আৰু এইটো এতিয়া এনেকৈ থৈ দিম। আকৌ ইয়াৰ পিছত এইটো হালধীয়াটো দিম। এইটো কাটি লৈছোঁ। এইটো মই ভুল কৰিলোঁ, আপোনালোকে এনেকৈ নকৰিব। এইটো গাঁঠিটো আগত দি ল'ব লাগিছিলে বেজি সূতাডাল ভৰাই।
এতিয়া বেজি সূতাডাল দুদুলীয়া কৰি ল'লোঁ আৰু এতিয়া গাঁঠিটো দিম। এতিয়া এনেদৰে আগটো ইয়াত লগাই দিম, এইটো আগটো। তাৰপিছতে এইডাল সূতাডাল আৰু এনেকৈ কৰি এনেকৈ দুটা আঙুলি লৈ এইডাল তলৰডাল এনেকৈ এইফালে হেঁচি, তাৰপিছত এইডাল এইটো আঙুলিয়ে ধৰি এই তলৰডাল আকৌ ওপৰলৈ কৰি দিব। দুটা দিব লাগিব, নহ'লে খোল খাই যাব। এইডাল এনেকৈ ধৰি এনেকৈ এইডাল বেজি গুলিডাল এইফালে এনেকৈ ধৰি ল'ব লাগিব। এইডাল এনেকৈ ধৰি এনেকৈ কৰি এইডাল এইফালে হেঁচি এইডাল ধৰিব লাগিব। তাৰপিছতে এই তলৰডাল উভতাই এনেকৈ কৰি দিব লাগিব। ইয়াত ভৰাই সূতাখিনি এইফালে উলিয়াই এনেকৈ টানি দিব লাগিব। টানি দিয়া হৈ গ'ল। এতিয়া ইয়াত গাঁঠি দিম। গাঁঠি দিম এতিয়া ইয়াতে গাঁঠি দিম, চাই যাব আপোনালোকে। গাঁঠিকেইটা একেই আৰু দেখাই দিছোঁ, তথাপিও এটা এনেকৈ কৰি এইফালে মাজেদি ভৰাই এইডাল যে গুলি সূতাডাল এনেকৈ বেছি ইয়াত থাকিলে এনেকৈ টানি ল'ব। তাৰপিছত ধুনীয়াকৈ এনেকৈ টানি দিব, তেতিয়া টান হৈ যাব গুৰিত। এইটো হৈ গ'ল। এবাৰ মই এটা গাঁঠিয়ে দিছোঁ, দুটা গাঁঠি নিদিওঁ আৰু। মন গ'লে দিব পাৰে, মন নগ'লে নিদিব পাৰে, নিজৰ লগত কথা। আৰু এইটো ইয়াত খালি মই 3টা গাঁঠিয়ে দিওঁ, নহ'লে এনেই ভাল নালাগে, মানে নিজৰ দি অভ্যাস হ'ল, সেইটো কাৰণে ইয়াত 3টা দিম। আৰু 3টা দিয়া হৈ গ'ল। এতিয়া এনেকৈ মাজেদি বেজিটো ভৰাই এইফালে তলেদি উলিয়াই লৈ আনিম। এইটো হৈ গ'ল। আৰু এতিয়া ইয়াতে গাঁঠি দি থৈ দিম। মানে এইটো দহি বাতিলোতো, এইটো জোখতে বাকী নেক্সট গাঁঠিটো দহিটো যিমান দীঘল কৰিম সেই ইয়াৰ জোখত ইমানটো মানে দীঘল হ'ব, সেইটো কাৰণে এইডোখৰত গাঁঠিটো দিম। গাঁঠি দিয়া হৈ গ'ল। এতিয়া এইটো বেজিটো এইখিনি থৈ দিম। মানে মই 3টা ৰং দিছোঁ যে, এতিয়া 3টা ৰঙত মই 3টা বেজি লৈছোঁ আৰু এনেকৈ 3 কোচা বান্ধি লৈছোঁ প্ৰথমতে। তাৰপিছত এটা ৰং এনেকৈ গাঁঠি দি গৈছোঁ। কথাটো মানে সেইটোৱে, সিমানটোৱে। এনেদৰে কৰিব লাগিব। এতিয়া সেইটো গাঁঠি দি হ'ল নহয়, ৰংকেইটা মিলাই কোনটোৰ পিছত কোনটো যেনেকৈ দিছোঁ আপোনালোকৰ মতে তেনেকৈ দি ল'ব, ৰংকেইটা কেনেকৈ মিলাই। আৰু এতিয়া এইটোৰ পিছত এইটো কালাৰ হ'ব যে, আৰু এইটো কালাৰ গাঁঠি দিম। তাৰপিছত আকৌ হালধীয়াটো দিম, সেই তেনেকৈ আৰু কালাৰকেইটা মিলাই বেজিকেইটা একেটা বেজি নোৱাৰি যিহেতু, সেইটো কাৰণে 3টা বেজি লৈছোঁ। আৰু সেইটো কাৰণে আপোনালোকক দেখাই দিলোঁ, 3টা মানে বেলেগ বেলেগ ৰং দিলে মানে কেনেকৈ বেজিকেইটা মই লওঁ, সেইটোকে দেখালোঁ আপোনালোকক আজি। আৰু বাকীখিনি মই গাঁঠি লওঁ দহি, আৰু গাঁঠি কেনেকৈ দিয়ে সেইটো নেদেখাওঁ আৰু আপোনালোকে ধৰিব পাৰিলে চাগে। যদি ধৰিব নাই পৰা মই গাঁঠিটো কেনেকৈ দিওঁ, তেতিয়াহ'লে নেক্সট মই ইয়াৰ আগৰ মানে নেক্সট নহয় আৰু ইয়াৰ আগত যোনটো ভিডিঅ' মই বনাইছিলোঁ সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব, তেতিয়া ধুনীয়াকৈ ধৰিব পাৰিব মই গাঁঠিটো কেনেকৈ দিওঁ, বেজিৰ পাকটো কেনেকৈ দিওঁ। আৰু 3টা ৰং দিছোঁ যিহেতু 3টা বেজি লৈছোঁ। আপোনালোকে যদি ইয়াতকৈ বেছিকৈ কেইবাটা ৰঙো দহিটো বাটে, তেতিয়াহ'লে আপোনালোকে কেইবাটা ৰঙো মানে 4টা বাতিলে 4টা বেজি ল'ব, তেনেকুৱা আৰু যদি আপোনালোকৰ সূতাটো দেখাই দিছোঁ,
ইমান ডোখৰতে যদি বেজি সূতাটো খতম হৈ যায় তেতিয়া বেজিটো এনেকৈ দুডুলিকৈ ভৰাই এইডোখৰতে এনেদৰে এনেকুৱা গাঁঠিটো দিব, এনেদৰে আৰু এটা দি দিব ইয়াতে, এনেদৰে গাঁঠিটো দি বাকীখিনি এনেকৈ বান্ধিব। মই এতিয়া দুটা দি নাই দেখুৱাই, এটা দিয়ে দেখাই দিলোঁ। এতিয়া এইটো ৰং হ'ব, এইটো ৰং এতিয়া ইয়াত গাঁঠি দিম। তেনেকেই গাঁঠি দি গৈ থাকিব আৰু বহুত জলদি হয় এইটো ষ্টাইলত বাতিলে মানে। আৰু ভাবিছোঁ মানে আশা কৰিছোঁ মই আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নেপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে বেয়া নাপায় তেতিয়া মই আগুৱাই যাবলৈ অলপ উৎসাহ পাম। আপোনালোকৰ আশীৰ্বাদত মই আগুৱাই যাবলৈ উৎসাহ পাম মানে কি, আপোনালোকে আশীৰ্বাদ কৰিলে মই আগুৱাই যাব পাৰিম। আৰু আপোনালোকে এনেদৰে মৰম চেনেহ দি যাব, তেতিয়া মই ভিডিঅ' বনাবলৈ আৰু উৎসাহ পাম। আৰু সিমানেই আৰু বাকী চাদৰখন গাঁঠি হোৱাৰ পিছত মই আপোনালোকক আকৌ ধুনীয়াকৈ দেখাই দিম কেনেকুৱা লাগেনো চাদৰখন। আৰু এতিয়া মই গাঁঠি দি লওঁ। এই সূতাডাল যেতিয়া সূতাখিনি গাঁঠি দিওঁ ন, তেতিয়া এইডোখৰতে যেতিয়া সূতাডাল এনেকৈ বেজিটো ভৰাওঁ, তেতিয়া গুলি সূতাডাল ইয়াতে ধৰি থ'ব লাগে, বেজি সূতাডাল, তেতিয়া এই ওপৰলৈ গুচি নাযায়। আকৌ দেখাই দিছোঁ, এনেকৈ এইডাল এই বহা আঙুলিটো এনেকৈ ধৰি থাকিব লাগে। তাৰপিছত বেজিৰ মাজেদি সূতা দুডালৰ মাজেদি বেজিটো এনেকৈ ভৰাই দিব লাগে। এইডোখৰ যিহেতু গাঁঠি এটা আছে, সেইটো কাৰণে অলপ তললৈ বান্ধিছোঁ। এইডোখৰ কাটি পেলাব লাগিব, গাঁঠি খালে সূতাখিনি অলপ জট লাগিলে। এইটো তলত বান্ধিছোঁ।